নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহি আছোঁ শিৱসাগৰ। এয়া আহিছে হাজবেণ্ড, এইটো হৈছে ডাঙৰ ভাইটি, এইটো হৈছে সৰু, এইজনী মই কথা কৈ থকাজনী দেখুওৱা নাই মোক, আৰু এজনী হৈছে ভণ্টি। আমি আহি আছোঁ। এতিয়া পাইছোঁহি জাজি হাঁহ চৰা পাইছোঁহি। এতিয়া পাইছোঁহি জাজি দলং, এইখন জাজি দলং, জাজি পাইছোঁহি। শিৱসাগৰ ডিষ্ট্ৰিক্ট, আমি এতিয়া বৰ্তমান যোৰহাট ডিষ্ট্ৰিক্টত আছোঁ আৰু অলপ দূৰ গৈ এইখন হৈছে জাজি দলং। শিৱসাগৰ ডিষ্ট্ৰিক্টত ভাইটিয়ে ভিডিঅ' বনাই আহিছে, সিও কথা কৈ আহিছে। এয়া জাজি দলং পাৰ হৈ আমি সোমাইছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টত। শিৱসাগৰ ডিষ্ট্ৰিক্ট আমি এইখন হৈছে জাজি। এতিয়া আমি সোমালোঁ এয়া আৰু আপোনালোকৰ আৰু এইফালে যায় আমগুৰিলে, নাগালেণ্ড তুলি, এইফালে যাব পাৰি। এইফালে এতিয়া আমি গৈ থাকোঁ, মাজে মাজে ভিডিঅ' দেখাই গৈ থাকিম ক'ত পাইছোঁ কি কথা। এয়া হৈছে ধাবা, এইখন হৈছে নন্দনবন ধাবা। নন্দনবন ধাবা, এইখন হৈছে জামুগুৰি জাজি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়। মই ইয়াতে পঢ়িম, জামুগুৰি পাইছোঁহি আৰু মই ডাঙৰ হৈ ইয়াতে পঢ়িম। আমি গৌৰীসাগৰ পাইছোঁহি। এয়া আমি এতিয়া পাইছোঁহি নামদাঙৰ এয়া শিলৰ সাঁকো, দেখিছে দুইফালে কৃষ্ণ। এয়া হৈছে নামদাং শিলৰ সাঁকো। এয়া সকলোৱেতো জানেই নামদাঙৰ শিলৰ সাঁকো, এই দুডালে হৈছে শিৱসাগৰ। বহুত ধুনীয়া ঐতিহ্যপূৰ্ণ এখন ঠাই, বহুত ভাল লাগে। এইখন হৈছে জেৰেঙা পথাৰ, এতিয়া আমি পাইছোঁহি জেৰেঙা পথাৰ। এয়া শিৱসাগৰ টাউনৰ মাজলৈ এতিয়া সোমাইছোঁ। এয়া হৈছে জয়মতী কুঁৱৰী উদ্যান, এইখন হৈছে জয়মতী কুঁৱৰী উদ্যান। যদি সময় হয় আহিলে সোমাম, তেতিয়া ভালকৈ দেখাম। এয়া এইটো হৈছে জয়দৌল, আহি সোমামহি, ভালকৈ দেখুৱাম। এয়া আমাৰ মানুহবোৰ চব শান্তশিষ্টকৈ বহি আহিছে, কিন্তু এইটো মোৰ সৰু ভাইটি বহুত দুষ্টামি হয়, বহুত টেকটেকাই আহিছে। তুমি কোৱাচোন শিৱসাগৰলৈ আহি তোমাৰ কেনেকুৱা লাগিছে? আমাৰ লগত ভাল লাগিছে, মই সৰু পৰা ইয়াত ডাঙৰ হ'লো বুলি ক'লেও বেয়া নহয়। এতিয়া আমি সোমাইছোঁ শিৱসাগৰ টাউন, ৰংঘৰ চাৰিআলি পাইছোঁহি। ইমান ভিৰ নাই, আহি আছোঁ। কিন্তু শিৱসাগৰলৈ অহা ৰাস্তা এচোৱা খুব বেয়া, চাৰিং গৌৰীসাগৰ এইডোখৰ ৰাস্তা খুব বেয়া, কিন্তু টাউনলৈ সোমোৱা ৰাস্তাটো ভাল। এনেকুৱাই এতিয়া আমি পাইছোঁ দিখৌ নৈ। জাহাজ আহিছিলে, এইখন খুলি দিয়ে। এইখন হৈছে দিখৌ নৈ, এইখন দিখৌ নৈ, আৰু এইখন পুৰণা দিখৌ নৈ দলং। এইখন খুলি দিব পাৰে নেকি বাৰু? এইখন হৈছে কোৱা মতে দলংখন খোল খাই যায়, আৰু সেই ঘৰতে ব্ৰিটিছজন বহি থাকে, টপা ব্ৰিটিছজন। এইখন হৈছে পুৰণা দলং, আৰু এইখন নতুন দলং দিখৌ নৈ হয়। এতিয়া ভিডিঅ' বনাই পেকপেকাই আহিছে, তাৰ মাতটো বেছি ওলাইছে। এয়া হৈছে শিৱসাগৰ টাউন, এয়া শিৱসাগৰ টাউন। এয়া হৈছে শিৱদৌল, ওচৰ পোৱাগৈ নাই। এইয়া ওপৰত যে জিলিকি আছে সেইটো হৈছে সোণৰ কলচী। দেৱী দৌল, এয়া ভিতৰলৈ মই সোমাবলৈ নহ'লে বাহিৰৰ পৰাই দেখাইছোঁ। এয়া হৈছে শ্ৰী শ্ৰী শিৱদৌল। এওঁলোক চব সোমালে, মই নোসোমালোঁ ভিতৰলৈ। এয়া হৈছে শিৱসাগৰ পুখুৰী, এয়া দেখিছে নহয় শিৱসাগৰ পুখুৰী। এয়া হৈছে শিৱসাগৰ পুখুৰী, ইমান ধুনীয়া লাগিছে চব। এয়া শিৱসাগৰ পুখুৰী। এয়া আমাৰ লগত অহা এয়া সন্থা, এজনী তল মুখখন দেখুওৱা নাই, এনেকৈ দেখুৱাই থৈছে এজনী যিজনী কৈ আছোঁ অথনিৰ পৰা। এয়া শিৱসাগৰ পুখুৰীৰ ওচৰৰ পৰা চামগৈ, ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে। যদি ভাগ্য ভাল থাকে দেখোঁ, বহুত ডাঙৰ মাছ আছে।
ব'লক এতিয়া লাহে লাহে গৈ থাকোঁ পুখুৰী চাওঁ দেখিছোঁ আগত নাযাওঁ নাযাওঁ এইটো হৈছে মাছ এইটো মাছ এয়া মাছ শিৱসাগৰ পুখুৰীত ডাঙৰ ডাঙৰ মাছ ওলাইছে ইয়াতকৈও ডাঙৰ মাছ আছে চাবি হা মোবাইলটো লৈ আছোঁ এইটো বহুত ডাঙৰ মাছ ওলাইছে লগতে দুজনী হাঁহ খাবলৈ আহিছে এয়া বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে এয়া বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে এয়া চাওক এয়া বহুত মানুহ আছে মাছক ব্ৰেড মুড়ি দি আছে ভালদৰে দেখুৱাই দিছোঁ ৰাস্তা এয়া হৈছে শিৱসাগৰ পুখুৰী ডাঙৰ পুখুৰী শিৱসাগৰ শিৱদৌলৰ পৰা আহি পাইছোঁ ৰংঘৰ ৰংঘৰৰ ভিতৰত নোসোমাওঁ ৰাস্তা পাই দেখাইছোঁ আৰু ভিতৰত দেখাবলগীয়াকৈ একোৱেই নাই গছ গছনি আগতে আছিলে এতিয়া সেয়াও কাটিলে ফুল চুল ভিতৰত নোসোমাওঁ বেয়া চেয়া নাপাব আপোনালোকে বহুত ধুনীয়া জেগা এয়া ৰংঘৰ বাহিৰৰ পৰাই দেখাইছোঁ আৰু ৰাস্তাৰ পৰা এয়া এতিয়া সোমাইছোঁ তলাতল ঘৰ এয়া হৈছে নদুৱাৰ গেট নদুৱাৰ গেট বহুত ধুনীয়া ৰাস্তা দুই কাষে ধুনীয়া ধুনীয়া গছ আছে বৰ ধুনীয়া ৰাস্তা এয়া আহিছোঁ তলাতল ঘৰলৈ আগতে কেইবাবাৰো আহিছোঁ তথাপিতো আগতে ভিডিঅ' বনোৱা হোৱা নাই এবাৰ ভিডিঅ' বনাইছোঁ আগতে বহুতবাৰ আহিলোঁ এই যিজন মানুহে চলাই আহিছে এই মানুহজন আজি প্ৰথম আহিছে ইউটিউব চেনেলটো আমি বাকীবোৰ চব আহিছোঁ মই এয়া হৈছে তলাতল ঘৰ বহুত আশা কৰি তলাতল ঘৰলৈ আহিলোঁ যদিও তলাতল ঘৰৰ ভিতৰত সোমাব নোৱাৰি যিহেতু তলাতল ঘৰ বন্ধ কৰি থোৱা আছে বুলি কৈছে গতিকে বাহিৰৰ পৰা অকণমান দেখাইছোঁ ইয়াৰ পৰিৱেশটো এয়া বহুত ধুনীয়া এটা পৰিৱেশ তলাতল ঘৰৰ আশা কৰি আহিলোঁ আশাত চেঁচা পানী পৰিল সোমাব নোৱাৰিলোঁ তলাতল ঘৰ চাবলৈ নাপালোঁ নাই এয়া আমি আইচক্ৰীমকে খাইছোঁ পাছোঁতে মোৰ এই ৰুমালখন পৰিলে তুলি ল'ম মই এয়া আমি গোটেইকেইটাই খাইছোঁ আইচক্ৰীম আৰু এইজনে খাইছে ORSL এটা এয়া আমি চবে একে একে আইচক্ৰীম খাই আছোঁ তলাতল ঘৰ চাবলৈ নাপালোঁ আইচক্ৰীম এটাকে খাই যাওঁগৈ আৰু আমি তলাতল ঘৰৰ পৰা আহি পাইছোঁহি বিষ্ণুদৌল জয়সাগৰ পুখুৰীটো পাৰত আছে এয়া বিষ্ণুদৌল যিহেতু বন্ধ হৈ আছে বিষ্ণুদৌল এয়া তলা লগাই থৈছে মই এনেকৈ দেখাইছোঁ এয়া হৈছে বিষ্ণুদৌল আমি এতিয়া বিষ্ণুদৌলৰ এয়া জয়সাগৰ পুখুৰী চাবলৈ খোজকাঢ়ি আহি আছোঁ কৰোণা পৰিস্থিতিৰ কাৰণে তলাতল ঘৰ বন্ধই কৰি থ'লে দেখা নাপালোঁৱে শিৱদৌলত মইতো সোমাবই নোৱাৰিলোঁ এয়া এয়া চাওঁ বুলি আহিছোঁ এয়া হৈছে জয়সাগৰ পুখুৰী অথনি মই যিহেতু পুখুৰীটোকে জয়সাগৰ পুখুৰী বুলি ক'লোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ এয়া হৈছে জয়সাগৰ পুখুৰী বহুত ডাঙৰ এয়া ৰেষ্টুৰেণ্ট হয় পুখুৰীৰ পাৰতে ৰেষ্টুৰেণ্ট আৰু এয়া হৈছে পুখুৰী অকণ মাজলৈ আছে এইখন ৰেষ্টুৰেণ্ট ইয়াত বহুত মানুহো আছে এয়া এখন ৰেষ্টুৰেণ্ট হয় বহুত ধুনীয়া এটা পৰিৱেশ মানুহ থকাৰ কাৰণে ভালদৰে ভিডিঅ' কৰিবলৈ পৰা নাই অকণমান আমিও এনজয় কৰি লওঁ এয়া আমি আহি পালোঁহি জাঁজি ধাবা এয়া ধাবাত বহিছোঁ এয়া পিতলৰ গ্লাছ আৰু পানী বটলটোহে বৰ্তমান দিছে ভাত অৰ্ডাৰ কৰিছোঁ ভাত আহি পোৱাৰ পিছত দেখাওঁ আমি কি খাইছোঁ এয়া আমি পাঁচোটা বহি আছোঁ এয়া মানুহ হৈছে আৰু এনেকৈ অকণমান দেখাই দিছোঁ এয়া আমাৰ খানা অৰ্ডাৰ কৰিলোঁ জাঁজি ধাবাত আৰু চিকেন অৰ্ডাৰ কৰিছোঁ চিকেন আহি পোৱাহি নাই বৰ্তমান এয়া 5জনৰ 5খন থালি এয়া ভাত আলু পিটিকা চালাড এইটো কচু পিটিকা এইটো এটা চব্জি এইটো এটা চব্জি এইটো এটা চব্জি চিকেন আহিব আৰু আমি খাম বিভিন্ন ধৰণৰ চাটনি
এভাগ এভাগ দালি, এইফালে আছে দুভাগ দালি। এতিয়া আমি খাই লওঁ, পিছত লগ পাম। সোমালোঁ এয়া জাজি ধাবাত, খুব ধুনীয়াকৈ এসাঁজ তৃপ্তিৰে খালোঁ। খাই বৈ এতিয়া ওলাইছোঁ ঘৰলৈ যাবলৈ। এয়া উঠিম গাড়ীত, এতিয়া ঘৰলৈ যাম। কালি শিৱসাগৰৰ পৰা অহাৰ পিছত ভিডিঅ' কৰা নহ'লে, আজি আহিছোঁ। এতিয়া আমি ডাঙৰ ভাইটিক এয়াৰপৰ্টত থৈ ঘৰলৈ যামগৈ। এতিয়া আহি আছোঁ যোৰহাট এয়াৰপৰ্টলৈ। ইয়াত JB কলেজ পাৰ হৈ আহিছোঁ। এতিয়া আমি পাইছোঁহি যোৰহাট মেডিকেল কলেজ হস্পিটেল JMCH। এইখন হৈছে যোৰহাট মেডিকেল কলেজ। এইফালেদি ভিতৰলৈ সোমাই যায়। এয়া আমি যোৰহাট এয়াৰপৰ্ট পাইছোঁহি। আমি বৰ্তমান এয়াৰপৰ্ট পালোঁহি। এয়াৰপৰ্টৰ ভিতৰত ভিডিঅ' বনাবলৈ হয়তো নিদিব। ভাইটিক উঠাই আমি যামগৈ। ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।